তামুলপুৰৰ প্ৰাক্তন NDFB কেডাৰৰ প্ৰতিবাদ চলিত বৰ্ষৰ 27 জানুৱাৰীত বড়ো শান্তি চুক্তি হৈ গ'ল যদিও বৰ্তমানেও প্ৰাক্তন NDFB সকলে তেওঁলোকৰ প্ৰাপ্যসমূহ নোপোৱাৰ ফলত তামুলপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যে যোৱা 27 তাৰিখত যে আমাৰ বিটিআৰ ৰেকৰ্ড হৈ গ'ল সেই বিটিআৰ ৰেকৰ্ডত আমাৰ যে NDFB সেটেলমেন্ট অফ NDFBৰ কাৰণে যে এক্সগ্ৰেচিয়া দিব লগা আছিলে সেইটো আজিলৈকে মানে আসাম গভৰ্ণমেণ্ট বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ পৰা সম্পূৰ্ণ কামটো কৰা নাই। আজি 9 মাহ অলৰেডি কমপ্লিট হৈ গ'ল আৰু অলপ দুদিনমান পাছত 10 মাহ ৰানিঙে হৈ যাব। পাছত আৰু আমাৰ যিখিনি মাৰ্টিয়াছ আছে সেই মাৰ্টিয়াছ সকলকো এক্সগ্ৰেচিয়া হিচাপে অলপ পইচা দিয়া কথা আছে সেইটো আমাক এতিয়ালৈকে দিয়া নাই গভৰ্ণমেণ্ট ফালৰ পৰা। আৰু যি আমাৰ কেডাৰ্ছ আছে যিবিলাক কেডাৰ্ছৰ ফিজিকেল ফিট আছে তেখেতক মানে জব দিয়াৰ কেপাচিটিও আছে সেই কেপাচিটিটো আজিলৈকে সম্পূৰ্ণ কামটো কৰা নাই। তাৰ কাৰণেও সেইটো আন্দোলনটো লৈছোঁ। লগতে আমাৰ যিখিনি লিডাৰ্ছ এণ্ড কেডাৰ্ছ আজিলৈকে জেলত আছে তেখেতৰ কেছ উইথড্ৰ কৰি ফেলে মুকলি কৰি দিব লাগে তাৰ বাবেও আজিৰ কাৰ্যসূচী ঠিক হৈছে। বড়ো শান্তি চুক্তি হোৱা বহু মাহ হোৱাৰ পাছতো তেওঁলোকক কোনো সংস্থাপনৰ ব্যৱস্থা কৰা নাই বিজেপি চৰকাৰে। যিসকল NDFB কেডাৰৰ বৰ্তমান আইনী প্ৰক্ৰিয়া চলি আছে তেওঁলোকক অনতিপলমে মুক্ত কৰি দিয়াৰ আহ্বান জনায় প্ৰাক্তন NDFB সকলে। আৰু যদি তেওঁলোকক মুকলি কৰি নিদিয়ে তেন্তে অনাগত দিনত জংগী আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে। তামুলপুৰৰ পৰা আৰিফ আহমেদ, চেনেল নৰ্থ ইষ্ট।